हेलो फ्रेंड्स, आजिर এই ভিডিওত আপোনালোকে দেখিবলৈ পাব অসম পুলিচত আহিবলগীয়া এটা বহুতে গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত। সেইটো হ'ল যে অসম সাহিত্য সভা 2025 চনৰ ওপৰত কেইটামান বহুতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ এই প্ৰশ্ন উত্তৰকেইটা আপোনালোকৰ বহুতে উপকাৰ হ'ব আৰু অসমৰ যিকোনো পৰীক্ষাত কাৰেণ্ট এফেয়াৰ্ছত আহিবলগীয়া বহুতে গুৰুত্বপূৰ্ণ এটা টপিক। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। গতিকে আহকচোন আমি আলোচনা কৰি লওঁ। অসম সাহিত্য সভা 2025 চনৰ সাহিত্য সভাখন কিমান নম্বৰ সাহিত্য সভা? এইটো হ'ল 77তম সাহিত্য সভা। আৰু এই সাহিত্য সভাখন পাঠশালা ভট্টদেৱ ক্ষেত্ৰত আৰম্ভ হৈছিল আৰু কিমান তাৰিখে আৰম্ভ হৈছিল? 31 জানুৱাৰী 2025। আৰু এই সাহিত্য সভাখন 4 ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হৈছিল। আৰু এই সাহিত্য অধিৱেশনত বিভিন্ন সাংস্কৃতিক আৰু বৌদ্ধিক কাৰ্যসূচী অনুষ্ঠিত হৈছিল। উদাহৰণস্বৰূপে সাহিত্য সভাত প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলা আয়োজন কৰা হৈছিল। এটা বহুতেই গুৰুত্বপূৰ্ণ টপিক এটা হ'ল যে সাহিত্য সভাত প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলা আয়োজন কৰা হৈছিল। আৰু সেই বিজ্ঞান মেলাত কি আছিল? এইটো এটা বহুত গুৰুত্বপূৰ্ণ টপিক। এইটো আছিল যে ভাৰতীয় সেনা বাহিনীৰ অস্ত্ৰসমূহ প্ৰদৰ্শন কৰিছিল। ইয়াত এটা প্ৰশ্ন আহিব পাৰে যে অসম সাহিত্য সভা 2025 চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাসমূহ বা ভাৰতীয় সেনাৰ অস্ত্ৰসমূহ কি প্ৰদৰ্শন কৰা হৈছিল বা দেখুওৱা হৈছিল। আৰু দ্বিতীয় দিনাখন এই অনুষ্ঠানত কি আহিছিল? আমাৰ অসমৰ যিজন শিক্ষামন্ত্ৰী সেইজন আহিছিল, ৰণোজ পেগু উপস্থিত আছিলে। অসম সাহিত্য সভা 2025 চনত এই অধিৱেশনত মৃণালিনী দেৱীক জীৱনজোৰা সাহিত্য প্ৰাণ সন্মান প্ৰদান কৰা হৈছিল। এইটো এটা বহুতেই গুৰুত্বপূৰ্ণ টপিক। প্ৰশ্ন হ'ল যে মৃণালিনী দেৱীক জীৱনজোৰা সাহিত্য প্ৰাণ বঁটা প্ৰদান কৰা হৈছিল, যি সভাত এই প্ৰথমবাৰৰ বাবে এইটো বঁটা প্ৰদান কৰা হৈছিল। ইয়াত এটা টপিক হ'ল যে 2025 চনৰ সাহিত্য সভাত প্ৰথমবাৰৰ বাবে কি বঁটা প্ৰদান কৰা হৈছিল? সেইটো হ'ল যে জীৱনজোৰা সাহিত্য প্ৰাণ বঁটা। আৰু এই অধিৱেশনখন বা এই অসম সাহিত্য সভাখন 5 দিনীয়া কাৰ্যসূচী আছিল বা 5 দিনীয়া অধিৱেশন আছিল। এই অধিৱেশনত সাহিত্য, বৌদ্ধিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ভট্টদেৱ ক্ষেত্ৰত জীৱাল হৈ উঠিছিল। ভট্টদেৱ ক্ষেত্ৰ এইটো এটা টপিকটো মনত ৰাখিব আপোনালোকে। আৰু এই অধিৱেশনত আমাৰ যিবোৰ শ্বহীদ হৈছিল, বিভিন্ন ক্ষেত্ৰত শ্বহীদ হোৱাবোৰ, যেনেকুৱা অসম আন্দোলনত 8জন গৰাকী শ্বহীদ আৰু ভাৰত স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বজালীৰ বীৰ শ্বহীদ মদন বৰ্মন, যিজন কি ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল। এইজন ক'ৰ আছিল? বজালীৰ আছিল। আৰু কি নাম আছিল? বীৰ শ্বহীদ মদন বৰ্মন। আৰু এজন আছিল কি? ৰাউতা কোঁচ। এই দুজনৰ প্ৰতিমূৰ্তি স্থাপন কৰি উদযাপন সমিতিয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। এই বীৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতা কোঁচৰ প্ৰতিমূৰ্তি ক'ত আছিল? 2025 চনৰ অসম সাহিত্য সভাৰ পাঠশালাৰ যিটো হৈছিল তাত কি আছিল? এই দুজনৰ প্ৰতিছবি আছিল। ইয়াৰ উপৰিও বজালীৰ গৌৰৱ, কামেশ্বৰ দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰতিমূৰ্তিও সংস্থাপন কৰা হৈছিল। গতিকে আশা কৰিছোঁ আপোনালোকৰ এই টপিককেইটা বহুতেই আপোনালোকে নোট ডাউন কৰি ল'ব, বহুতেই উপকাৰ হ'ব আৰু বহুতেই ইম্পৰ্টেণ্ট হ'ব। অসমৰ আহিবলগীয়া যিকোনো এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহিবই 100%। আপোনালোকে মনত ৰাখিব। আৰু এই অসম সাহিত্য সভাত 2025ত এই অসম সাহিত্য সভাত বিভিন্ন বঁটা প্ৰদান কৰা হৈছিল আৰু তেওঁলোকৰ নাম ইয়াত আপোনালোকে দেখিব পাইছে। ইয়াত আপোনালোকৰ বঁটা, এইটো হ'ল বঁটা
অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা কাক দিয়া হৈছিল? নীলমণি সেন ডেকা। তাৰপিছত বাসন্তী বৰদলৈ বঁটা কাক দিয়া হৈছিল? নলিনীবালা হাজৰিকা। সীতানাথ ব্ৰহ্মচৌধুৰী সোঁৱৰণী বঁটা কাক দিয়া হৈছিল? পাশুগোপাল চক্ৰৱৰ্তী। তাৰপিছত ভৰতচন্দ্ৰ বৰুৱা স্মাৰক বঁটা কাক দিয়া হৈছিল? জয়কান্ত শৰ্মা। ইয়াৰ উপৰিও আৰু আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰমোদ কলিতাক দিয়া হৈছিল। হেম বৰুৱা সোঁৱৰণী সাহিত্য বঁটা সুমিত্ৰা হাজৰিকাক দিয়া হৈছিল। আৰু গিৰিধৰ শৰ্মা বঁটা কাক দিয়া হৈছিল? অপৰাজিতা পূজাৰীক দিয়া হৈছিল। প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা কাক দিয়া হৈছিল? অদিতি খাউণ্ড। তাৰপিছত নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা চন্দনা পাঠকক দিয়া হৈছিল। তাৰপিছত দুৰ্গাধৰ বৰকটকী সোঁৱৰণী বঁটা হৰীন্দ্ৰ মোহন নাথক দিয়া হৈছিল। তাৰোপৰিও গোপাল চন্দ্ৰ বৰুৱা সোঁৱৰণী বঁটা কাক দিয়া হৈছিল? শংকৰ কুমাৰ দাসক দিয়া হৈছিল। তাৰোপৰিও হৰিপ্ৰসাদ নেওগক মুদ্ৰণ অলংকৰণৰ বঁটা কাক দিয়া হৈছিল? অৰ্কিড অৱাচা। আশা কৰিছোঁ আপোনালোকৰ এই টপিককেইটা বহুতেই উপকাৰ হৈছে আৰু বহুতেই মনত ৰাখিবলগীয়া কেইটামান প্ৰশ্ন আছে, আপোনালোকে মনত ৰাখিব আৰু নোট ডাউন কৰি ল'ব, আপোনালোকৰ কাৰণে বহুতেই উপকাৰ হ'ব। গতিকে আজিৰ কাৰণে আছিল এইখিনি। আগলৈ লগ পাম নেক্সট এটা কোনো ভিডিঅ'ত। ধন্যবাদ।